সকলোকে নমস্কাৰ জনাই মই আজি এটা নতুন ৰেচিপি আপোনালোকৰ ওচৰত লৈ আহিছোঁ। এয়া মই প্ৰথমতে তেল গৰম হ'ব দি এখিলা তেজপাত আৰু এটা শুকান জলকীয়া দি এয়া মই লং এলাচি কেইটামান দিছোঁ আৰু ইয়াত কাটি লোৱা পিঁয়াজ এটা এয়া মই অলপ সময় ইয়াক মই ভাজি ল'ম ধুনীয়াকৈ। আজি মই এটা নতুন ৰেচিপি লৈছোঁ আপোনালোকৰ এটা অনলাইন দিছিলোঁ মোৰ বস্তু এটা পুটো মেকাৰ বুলি কোৱা হয়। ইয়াৰ ভিতৰত মই কি ধৰণে বনাম আপোনালোকে চাই থাককচোন। পিঁয়াজখিনি মই ভাজা হোৱাৰ পিছত মই কাঢ়ি ল'লোঁ আৰু সেইখিনি তেলতে মই অলপ চিকেন ভাজি ল'ম। ইয়াত মই নিমখ আধা চামুচ আৰু হালধি আধা চামুচ দি ল'ম। হালধিখিনি দিয়া হোৱাৰ পিছত ইয়াত মই একেলগে জিৰা গুড়ি আধা চামুচ আৰু জালুকৰ গুড়ি আধা চামুচ দি অকণমান মই চিকেন মছলাও দি এইখিনি মই ভালদৰে ভাজি ল'ম। আপোনালোকে চাই থাকক বাৰু। নতুন বস্তু এটা বনাব লৈছোঁ, নাজানো কি হয়। সকলোৱে হয়তো এই বস্তুটো আনিছেও হয়, কিছুমানে বনাইছে। মই আজি প্ৰথম আনিছোঁ, প্ৰথম বনাম। কি হয় নাজানো, ভাল হয়নে বেয়া হয় এতিয়া ভগৱানে জানে। প্ৰথম বনাব লৈছোঁ বস্তুটোত মানুহে পিঠাও বনাব পাৰে, বহুত বস্তু নিজৰ মতে বনাব পাৰে। মই প্ৰথম আজি এয়া বিৰিয়ানীয়ে বনাম বুলি ভাবিছোঁ। এয়া মাংসখিনিত মই শেষত আদা অলপ দি লৈছোঁ। এই আদাখিনি দিয়া হোৱাৰ পিছত এইখিনি মই ভালদৰে ভাজি লৈ এইখিনি কাঢ়ি ল'ম। এতিয়া আহকচোন মই কি ধৰণেনো এই পুটো মেকাৰটোত বস্তুখিনি বনাম। এয়া মই চাউল লৈছোঁ, বিৰিয়ানী চাউল, আৰু এয়া মই চাউলখিনিত এচামুচ ঘি ভালদৰে মিহলি কৰি ল'ম। আপোনালোকে ইয়াত হয়তো বইল চিকেন, বইল ফিছ, এনেধৰণৰ বইল কিছুমান বস্তু ইয়াত ভিতৰত বনাই খাব পাৰে। চুপটোকো বনাব পৰা যায়। এতিয়া মই ভাজি লোৱা পিঁয়াজ আৰু ভাজি লোৱা মাংসখিনি একেলগে মিহলি কৰি ল'ম। এইখিনি মিহলি কৰি লৈ মই এতিয়া ইয়াতে মই ধুনীয়াকৈ মিক্স কৰি ল'ম। মিক্স কৰি লোৱাৰ পিছত মই ইয়াত প্ৰথমতে এইটো পুটো মেকাৰ হয়। এই পুটো মেকাৰটোত প্ৰথমতে মই এয়া এখন ঢাকনি থাকে তলত দিয়াৰ কাৰণে, জালিৰ নিচিনা এখন তলত দি ল'ব লাগে। এইটো দিয়াৰ পিছত মই প্ৰথমতে চাউল দি ল'ম 2-3 হেতামান মই দি ল'ম। তাৰপিছত এয়া চিকেন এপিচ মই ভৰাই লৈছোঁ। তাৰপিছত মই আকৌ ইয়াত মই চাউল দি ল'ম। এনেকৈ বনাইছোঁ আৰু প্ৰথম কি হ'ব নাজানো আৰু প্ৰথমতে মই এতিয়া এইখিনি অলপমান মছলাও দি লৈছোঁ ভিতৰত, যাতে সোৱাদ হয় আৰু মিহলি হয়। আলুও দি লৈছোঁ 2 পিচমান। গোটেইখিনি ভালদৰে দি ল'ম। আপোনালোকে হয়তো বনাইছে চাগে, মই নাজানো। বহুতে পিঠাও বনায় ইয়াত সুন্দৰকৈ। পিঠা বহুত ধৰণৰ বইল বস্তু বনাব পাৰে আপোনালোকে। এয়া মই বিট দি দিছিলোঁ চাউলটোৰ মানে কালাৰ হ'বৰ কাৰণে, অলপ চাগে বিৰিয়ানীৰ কালাৰটো অলপ হ'ব, 2-এটা ৰঙা চাউলটোৰ কাৰণে দিছিলোঁ। আৰু কি হ'ব নাজানো, ৰংটো উঠে কি নুঠে নাজানো। ভিতৰত নিজৰ মতে বনাইছোঁ আৰু দিছোঁ আৰু নিজৰ আন্দাজ মতে, নিজৰ মাথা লগাই বনাইছোঁ। আৰু এইটো আজি কি হ'ব নাজানো। এয়া শেষত মই অলপমান নেমুও দিছোঁ, নেমুৰ ৰস অলপ ভাল লাগিব বিৰিয়ানীটো। এতিয়া এটা কণীও আছে মোৰ, কণীটো মই নিদিমকৈ দিয়ে দিলোঁ ইয়াত। কি হয় নাজানো আৰু ইয়াত তাৰ লাষ্টত মই শেষত আকৌ অলপ চাউল দি দিলোঁ। বেছি নধৰে বাৰু, ইয়াত অলপ হয়, এজন মানুহৰ খোৱাকৈ হয় আৰু ভালকৈ। তথাপিতো মই বনাই চাইছোঁ আৰু প্ৰথম কি হয়। ইয়াৰ শেষত মই ইয়াক কুকাৰত দি লৈছোঁ। কুকাৰত পানী গৰম হ'ব দি থৈছিলোঁ। কুকাৰটো দি লৈ কিনে মই এতিয়া এয়া কুকাৰত 20-25 মিনিটমান মই দি থৈ দিছিলোঁ। আৰু এয়া দেখিছেনে, মই এতিয়া ওলাই আনিছোঁ। কি হয় নাজানো, প্ৰথম চাউলখিনি অলপমান ওপৰত হেৰি হৈ আছে,
সিজিছে কিন্তু চাউল চাউল হৈ আছে তো ভিতৰত কি হ'ব নাজানো আৰু ঠেলি দিব লাগে লাঠি এডাল থাকে সৰু ষ্টিক এডাল এয়া দেখিছেনে কেনেকৈ ওলাই আহিছে কিন্তু পিঠা হ'লে হয়তো সি শ্বেপটো ল'লেই হয় এইটো চাউল কাৰণে হয়তো ইমান শ্বেপ ল'ব পৰা নাই তথাপিতো শেষত অলপ ওলাইছে শ্বেপ হৈ এয়া দেখিছেনে কি বিৰিয়ানী হৈছে নাজানো আৰু এইটো এতিয়া মানে খাই চাম কেনেকুৱা হয় হয়তো ভালেই লাগিব আপোনালোকে চেষ্টা কৰিবচোন মোৰ নিচিনাকৈ এনেকৈ নতুন বস্তু এটা আনিছোঁ আৰু কেনেকুৱা হয় আপোনালোকে চেষ্টা কৰিব নিজৰ নিজৰ মতে বস্তু বনাই ল'ব পাৰে আজিলৈ বাৰু আহিছোঁ আপোনালোকক ধন্যবাদ জনালোঁ কি হ'ব নাজানো আৰু এইটো খাই হয়তো সিজিছে চাউলটো সিজিছে কিন্তু বস্তুটো কি হ'ব নাজানো আৰু হয়তো খাই ভালেই লাগিব টেষ্টটোতো থাকিবই মছলা